নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি মই আটাৰ এটা মিঠা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। ৰেচিপিটো বনাবৰ কাৰণে মই ইয়াতে 2 কাপ আটা দিছোঁ, আধা চামুচ বেকিং পাউডাৰ দিছোঁ আৰু অকমান নিমখ দিছোঁ আৰু 3 চামুচ ৰিফাইন দিছোঁ। এইখিনি এতিয়া হাতেৰে সানি ল'ম। এতিয়া অলপ অলপকৈ পানী দি এইখিনি সানি ডো এটা বনাই ল'ম। এয়া ডোটো হৈ গ'ল। এতিয়া বেলনাত ৰুটি বেলাৰ দৰে বেলি ল'ম। বেলি ললোঁ ৰুটিৰ দৰে। এতিয়া মই ঢাকনি এখন লৈছোঁ আৰু এনেদৰে গোল গোলকৈ কাটি দিছোঁ। এতিয়া মই সৰু এখন ঢাকনি লৈছোঁ আৰু মাজত এনেদৰে কাটি দিছোঁ। এনেদৰে মই গোটেইকেইটা বনাই লৈছোঁ। এতিয়া মই কেৰাহীটোত ৰিফাইন দি দিছোঁ। এটা এটাকৈ দি দিছোঁ কেইটামান। এইকেইটা এতিয়া ভাজি ল'ম। ৰঙচুৱা হোৱালৈকে এইকেইটা ভাজি ল'ম। গেছৰ ফ্লেমটো ল' কৰি থৈছোঁ। এয়া ৰঙচুৱা হৈছে। এতিয়া মই এইকেইটা নমাই ল'ম। চুগাৰ চিৰাপ বনাবৰ কাৰণে মই ইয়াতে 1 কাপ চেনি দিছোঁ আৰু আধা কাপ পানী দিছোঁ। চুগাৰ চিৰাপখিনি ডাঠ হৈ গ'ল। এতিয়া মই ইয়াতে এইখিনি দি দিছোঁ। গেছৰ ফ্লেমটো অফ কৰি থৈছোঁ। এইখিনি মই এতিয়া লৰাই থাকিম শুকাই নহাৰলৈকে।
এইখিনি লাহে লাহে শুকাই আহিছে। চেনিখিনি ভালদৰে লাগি গৈছে। এয়া গোটেইখিনি হৈ গ'ল। এয়া চাওকচোন ধুনীয়াকৈ ভাঙি গৈছে, মচমচীয়াও হৈছে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।